Hello guys, welcome to my channel Easy Study Tutors. আজি মই ক্লাস 10 ইংলিশ বিষয়ৰ লেসন কুৰ্গৰ সকলোবোৰ কোৱেশ্চন আনসাৰ ইয়াত দি দিম। তোমালোকে চাই থকা ভিডিওটো বলক এতিয়া আমি কোৱেশ্চন আনসাৰবোৰ আলোচনা কৰোঁ। Hello guys, welcome to my channel Easy Study Tutors. আজি মই ক্লাস 10 কুৰ্গ নামৰ লেসনটোৰ যিবোৰ ভিতৰীয়া শর্ট কোয়েশ্চন আছে 1 মার্কসৰ বা 2 মার্কসৰ সেইবোৰ মই ইয়াতে দি দিম আৰু অপচনাল ইয়াতে থাকি যাব। তোমালোকে ভিডিওবোৰ চাই ৰাখিবা আৰু এই কোয়েশ্চন কিটা বহুতেই ইম্পৰ্টেন্ট আৰু ইয়াৰ বাহিৰে বেলেগ ধৰণৰ কোনো ধৰণৰ মানে প্ৰশ্ন ইয়াত নাই ক'ব গ'লে, সেইকাৰণে ভিডিওটো চাই ৰাখিবা। ফাৰ্ষ্টতে মই দিছো ভেৰি শৰ্ট টাইপ কোয়েশ্চন 1 মার্ক, চুজ দ্য কারেক্ট অল্টারনেটিভস মানে বাছি উলাব লাগিব। A number দিছো মই ড্যাশ ইজ এ কফি কান্ট্রি ফেমাস ফর ইটস রেইন ফরেস্ট এন্ড স্পাইসেস। মই দিছো খালি ঠাই দি কিনে দিছো ড্যাশ ইজ এ কফি কান্ট্রি, এখন কফি কান্ট্রি মানে কফিৰ দেশ, ফেমাস ফর ইটস রেইন ফরেস্ট এন্ড স্পাইসেস। ইয়াৰ ৰেইন ফৰেষ্ট মানে অৰণ্য আৰু আমাৰ স্পাইসেস মানে মছলাৰ কাৰণে বিখ্যাত। কোনখন চহৰ আছিল? অপচন আছে ইয়াতে মাইসোৰ, কুৰ্গ এন্ড মেংগালোৰ। ইয়াৰ এনসাৰটো হ'ব কুৰ্গ। কুৰ্গখনক আমি কফি কান্ট্রি বুলি কম মেইনলি, আৰু তাত মছলা জাতীয় বস্তু বহুত পোৱা যায়। নাম্বাৰ বি দিছো মই কুৰ্গ ইজ সেড টু হ্যাভ এভাৰগ্ৰীন ৰেইন ফৰেষ্ট স্পাইসেস এন্ড আৰু কি আৰু অপচন দিছো টি প্লেন্টেশনস, ৰাবাৰ প্লেন্টেশনস, কফি প্লেন্টেশনস। এর কৈছে কুৰ্গক কোৱা হয় কি বুলি এভাৰগ্ৰীন ৰেইন ফৰেষ্ট মানে চিৰসেউজীয়া অৰণ্যৰ মানে উদ্ভিদ যিটো আছে আমাৰ চিৰসেউজীয়া মানে গোটেই গ্ৰীনাৰী, এণ্ড স্পাইসেস মছলা জাতীয়, এণ্ড টি প্লেন্টেশন। অপশন এ টি প্লেন্টেশন আৰু কয় চাহৰ খেতি আৰু প্লেন্টেশনস আৰু ৰাবাৰ আৰু কফি। ইয়াত কোনটো এনসাৰ আমাৰ ৰাইট? 3 নম্বৰটো কফি প্লেন্টেশনসটো আমাৰ হ'ব। তাৰপিছত এণ্ড কফি প্লেন্টেশনস। দ্য পিপল অফ কুৰ্গ লুক মানে কুৰ্গৰ পিপলটো দেখাত কেনেকুৱা? ৰিজিড, ইণ্ডিপেণ্ডেণ্ট আৰু ভেৰি শৰ্ট। ইয়াৰ এনসাৰটো হ'ব ইণ্ডিপেণ্ডেণ্ট মানে আত্মনিৰ্ভৰশীল, সিহঁতে নিজৰ কাম নিজেই কৰে প্ৰায়। ডি নম্বৰ ট্ৰেডিশ্যনেল ড্ৰেছ অফ কুৰ্গী পিপল ইজ ন'ন এজ। কুৰ্গীসকলৰ যিটো ট্ৰেডিশ্যনেল ড্ৰেছ, যিটো সিহঁতৰ মেইন ড্ৰেছ, সেইটোক কি বুলি কোৱা হয়? অপশ্যন এ কুপিয়া, অপশ্যন বি কুফিয়া, অপশ্যন চি কুলিয়া। ইয়াৰ মেইন এনসাৰটো হ'ল কুপিয়া। 1 number 2. E number this is the large freshwater fish could found in Kurg found in Kurg is Kurgor jitu amar large freshwater fish pai hetu naam ki? Fish to naam ki mainly juntu poa jay jate bikhyat. Number 1 river dolphin, number 2 mahashir, and number 3 rohu. Yar answer to hol mahashir. এইটো 1 মার্কসৰ কোয়েশ্চন আহিব পাৰে। মই তলত দি দিছো কোয়েশ্চনটো, এনসাৰো দি দিছো, তোমালোকে চাই ৰাখিবা ভিডিওটো। ইয়াত মই এবাৰ কেইটামান ট্ৰু অৰ ফলছ লৈ আহিছো। ইয়াত আছে চোৱা, লোকেশ এব্ৰল ৰোড দ্য প্ৰ'জ পিচ কুৰ্গ। লোকেশ এব্ৰৰে কুৰ্গ নামৰ গল্পটো লিখিছিল। এইটো আমাৰ ট্ৰু, কাৰণ ইয়াৰ ৰাইটাৰ হ'ল লোকেশ এব্ৰল। বি নম্বৰত আছে কুৰ্গ ইজ এ home to evergreen rainforest, spices and coffee plantations. কুৰ্গক আমি কি বুলি কওঁ? কুৰ্গখনক আমি এভাৰগ্ৰীন ৰেইনফৰেষ্ট অৰণ্য, স্পাইচেছ মানে মছলা জাতীয় আৰু কফি প্লেণ্টেশ্যনছ মানে আৰু কফিৰ ৰাজ্য বুলি আমি কওঁ। এইটো সঁচা কথা, সেইকাৰণে এইটো ট্ৰু। টি এণ্ড ৰাবাৰ গ্ৰ' ইন কুৰ্গ ইন প্লেণ্টি। ইয়াৰ কৈছে টি আৰু মানে চাহপাত আৰু ৰবৰ যিটো সেইটো কুৰ্গত প্ৰায় মানে আমাৰ বনোৱা হয় বা ৰোৱা হয় প্লেণ্টি, সেইটো আমাৰ ফলছ, কাৰণ আমাৰ তাৰ টি ৰুৱে কিন্তু ৰাবাৰ কোনো ধৰণৰ এনেকুৱা ব্যৱস্থা নাই। ডি নম্বৰত আছে দ্য পিপল অফ কুৰ্গ আৰ পচিবল অফ ফ্ৰেঞ্চ ডিচেণ্ট। কৈছে যে কুৰ্গৰ পিপলবোৰ ফ্ৰেঞ্চ ডিচেণ্টৰ পৰা আহিছে, ফ্ৰেঞ্চৰ সমষ্টি বুলি কৈছে বা ফ্ৰেঞ্চৰ এটা জাতি বুলি কৈছে। এইটো পিপল অফ কুৰ্গ গ্ৰীক ডিচেণ্টৰ হয়, আৰবিক গ্ৰীক ডিচেণ্টৰ হয়, সেইকাৰণে এইটো ফ্ৰেঞ্চ আছে, সেইকাৰণে এইটো ফলছ। দ্য ফাৰ্ষ্ট চিফ অফ ইণ্ডিয়ান আৰ্মি, ইণ্ডিয়ান আৰ্মিৰ প্ৰথম মুখ্য জেনেৰেলজন আছিল কোন? মুখ্য সাধাৰণ সম্পাদকজন আছিল কাৰিয়াপ্পা। এটা গোটেই কুৱেশ্যনটো কৈছে, মই কৈছোঁ দ্য ফাৰ্ষ্ট চিফ অফ ইণ্ডিয়ান আৰ্মি জেনেৰেল কাৰিয়াপ্পা ৱাজ ইন কুৰ্গ।
এটা কৈছে ইণ্ডিয়ান আৰ্মিৰ সবচে ফাৰ্ষ্ট চিফগৰাকী মানে জেনেৰেল কাৰিয়াপ্পা কুৰ্গত থাকে বুলি কৈছে, কুৰ্গৰ পৰা বুলি কৈছে। এইটো সঁচা কথা, কাৰণ ফাৰ্ষ্ট চিফ অফ ইণ্ডিয়ান আৰ্মিৰ হ'ল জেনেৰেল কাৰিয়াপ্পা, য'ত যিয়ে কুৰ্গত বাস কৰে, কুৰ্গী আছিল। ট্ৰু। ওৱান কেন হেভ এ মেন অফ ভিউ এৰিয়া অফ কুৰ্গ আৰ এপ দ্য ব্ৰহ্মাগিৰি হিলছ। ইয়াতে কৈছে যে ব্ৰহ্মাগিৰি হিলছৰ পৰা গোটেই এৰিয়াটো কুৰ্গৰ চাব পাৰি আমাৰ। এইটো সঁচা কথা, ট্ৰু। ব্ৰহ্মাগিৰি এখন হিলছ আছে চব কুৰ্গত, সেইখনৰ পৰা আমি গোটেই কুৰ্গ চহৰখন ধুনীয়াকৈ চাব পাৰোঁ। ইয়ালৈকে আমাৰ কেইটামান অপশ্যনেল আৰু ট্ৰু আৰু ফল্ছ দিছিলোঁ মই। এতিয়া আমি শ্বৰ্ট টাইপ কুৱেশ্যন কেইটামানত যাম। 1 নম্বৰত ৰাখিছোঁ শ্বৰ্ট টাইপ কুৱেশ্যনৰ, হু ৰ'ড দ্য প্ৰ'জ পিচ কুৰ্গ। কুৰ্গ নামৰ গল্পটো কোনে লিখিছিল? ইয়াৰ এনচাৰটো হ'ব লোকেশ এব্ৰল ৰ'ড দ্য প্ৰ'জ পিচ কুৰ্গ। লোকেশ এব্ৰলে কুৰ্গ নামৰ গল্পটো লিখিছিল। ৱেৰ ইজ কুৰ্গ? কুৰ্গ ক'ত? ইয়াৰ এনচাৰটো হ'ব কুৰ্গ ইজ চিটুৱেটেড মিডৱে বিটুইন মাইচৰ এণ্ড মেংগালোৰ ইন দ্য ষ্টেট অফ কৰ্ণাটকা। কুৰ্গখন কৰ্ণাটকাৰ মাইচৰ আৰু মেংগালোৰৰ মাজতে অৱস্থিত। হোৱাট ইজ কুৰ্গ হোম টু? কুৰ্গ কিহৰ ৰাজ্য বুলি বা কিহৰ জাগা বুলি কোৱা হয় এইটো? কুৰ্গ ইজ হোম টু এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট, স্পাইচেছ এণ্ড কফি প্লেণ্টেশ্যনছ। কুৰ্গখনক এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট মানে যিটো অৰণ্যজাতীয়, স্পাইচেছ মছলাৰ আৰু কফি প্লেণ্টেশ্যনছ তাৰ হোম বুলি কোৱা হয়। মানে এই তিনিটা বস্তু কুৰ্গত বহুত বিখ্যাত। হোৱাট ইজ দ্য আদাৰ নেম অফ কুৰ্গ? কুৰ্গৰ আন এটা নাম কি? দ্য আদাৰ নেম অফ কুৰ্গ ইজ কৰাগু। কুৰ্গৰ আন এটা নাম হ'ল কৰাগু। হোৱাট কভাৰ্ছ 30% অফ কুৰ্গ ডিষ্ট্ৰিক্ট? কুৰ্গ ডিষ্ট্ৰিক্টৰ মানে কুৰ্গ ডিষ্ট্ৰিক্টখনে 30% কি কভাৰ কৰি আছে? এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট কভাৰ 30% অফ কুৰ্গ। অৰণ্যই মানে সেউজীয়া, এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট মানে সেউজীয়া অৰণ্যই 30% জেগা কুৰ্গৰ আৱৰি আছে। ডু ভিজিটৰ্ছ হেভ এ গুড টাইম ইন কুৰ্গ ডিউৰিং দ্য মনচুন? মনচুনৰ সময়ত ভিজিটৰ্ছৰ ভাল টাইম, গুড টাইম টু কুৰ্গ থাকে নেকি? ন' দে ডু নট হেভ। সিহঁতৰ কোনো এনেকুৱা ধৰণৰ টাইম নাই যিটো মনচুনৰ সময়ত। উইচ ক্ৰপছ গ্ৰ' ইন কুৰ্গ প্লেণ্টি? কুৰ্গত সাধাৰণতে কোনটো শস্য উৎপাদন কৰা হয়? কফি প্লেণ্টছ গ্ৰ' ইন কুৰ্গ ইন প্লেণ্টি। কফি প্লেণ্টছটোৱে সাধাৰণতে তাত উৎপন্ন কৰা হয়। হোৱাট কেন বি চিন ইন কুৰ্গ মষ্ট প্ৰমিনেণ্টলি? কুৰ্গত সাধাৰণতে কি দেখা পোৱা যায়? কফি ইষ্টেটছ এণ্ড কলনিয়েল বেংলোজ কেন বি চিন মষ্ট প্ৰমিনেণ্টলি ইন কুৰ্গ। কফি ইষ্টেট মানে কফিৰ ঠাই, কফি গছৰ যিবোৰ জেগা আছে সেইবোৰ, এণ্ড কলনিয়েল বেংলো আৰু বাংলোবোৰ সাধাৰণতে তাত বহুত দেখা যায়। ষ্টেট দ্য কুৰ্গী পিপল ডিচেণ্ট। কুৰ্গী পিপলৰ বিষয়ে অলপমান লিখিব দিছে। ইয়াত মই 1 মাৰ্কছত দিছোঁ, তোকে ডাইৰেক্ট লিখি দিম ইয়াতে। দ্য কুৰ্গী পিপল আৰ পচিবল অফ গ্ৰীক অৰ আৰব ডিচেণ্ট। কুৰ্গী পিপলসকল আমাৰ গ্ৰীক আৰু আৰবিক ডিচেণ্টৰ পৰা আহিছে, সম্প্ৰদায়ৰ মানুহ। হোৱাট ইজ কুপিয়া? কুপিয়া কি? কুপিয়া ইজ দ্য লং ব্লেক কোট এণ্ড এম্ব্ৰইডাৰ্ড ৱেষ্ট বেল্ট ৱৰ্ন বাই কোডাবাছ। ডেট ইজ দ্য কুৰ্গী পিপল। কুপিয়া হ'ল লং ব্লেক মানে লং থাকে, দীঘল, আৰু ব্লেক কোট মানে ব্লেক কোট যিটো আমাৰ থাকে সেইটো উইথ এম্ব্ৰইডাৰ্ড ৱেষ্ট বেল্ট আৰু কিবা কিবি দৃশ্যত দিয়া থাকে, মানে ডিজাইন থাকে। ৱৰ্ন বাই দ্য কোডাবাছ। কোডাবাছসকলে পৰিধান কৰে, আৰু এই কোডাবাছসকলক কুৰ্গী পিপল বুলিয়ে কয়, মানে কুৰ্গীসকলৰ ড্ৰেছ। হোৱাট ইজ কুফিয়া? কুফিয়া মানে কি? কুফিয়া ইজ দ্য ট্ৰেডিশ্যনেল এটায়াৰ অফ আৰবছ এণ্ড দ্য কাৰ্ডছ। কুফিয়াক আৰবছ আৰু কাৰ্ডছসকলৰ ট্ৰেডিশ্যনেল এটায়াৰ। হোৱাট ৱাজ ৱৰ্ন বাই দ্য আৰবছ এণ্ড দ্য কাৰ্ডছ? আৰবছ আৰু কাৰ্ডছে কি ৱৰ্ন কৰে মানে কি পিন্ধে? কুফিয়া ৱাজ ৱৰ্ন বাই দ্য আৰবছ এণ্ড
cards. Name the birds and animals found in Coorg. Coorgot পোৱা কেইটামান চৰাই বা পক্ষীৰ মানে কি বাৰ্ডছ এণ্ড এনিমেলছ মানে চৰাই বা জন্তুৰ নাম লিখিব দিছে দ্য বাৰ্ডছ এণ্ড এনিমেলছ ফাউণ্ড ইন কুৰ্গ আৰ কিংফিচাৰ মালাবাৰ স্কুৱেৰেল লেংগুৰ এলিফেণ্ট মেকাকুইছ এণ্ড স্লেণ্ডাৰ লৰিছ এইকেইটা আছিল আমাৰ বাৰ্ডছ বা এনিমেলছৰ নাম কুৰ্গত সাধাৰণতে পোৱা যায় এইকেইটা নেম দ্য কুৰ্গী আৰ্মি জেনেৰেল অফ দ্য ইণ্ডিয়ান আৰ্মি ইণ্ডিয়ান আৰ্মিৰ কুৰ্গীৰ জেনেৰেলজনৰ নাম কি এজনৰ নাম হ'ল জেনেৰেল কাৰিয়াপ্পা এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন নেম দ্য আইলেণ্ড ইন কুৰ্গ কুৰ্গত থকা নদীদ্বীপটোৰ নাম কি দ্য কুৰ্গত থকা নদী দ্য আইলেণ্ড ইন কুৰ্গ ইজ নিচাৰগাধামা কুৰ্গত থকা আইলেণ্ডখনৰ নাম হ'ল নিচাৰগাধামা হাউ ইজ দ্য ৱাইল্ড লাইফ অফ কুৰ্গ কুৰ্গৰ ৱাইল্ড লাইফটো মানে অৰণ্যখন মানে কেনেকুৱা ধৰণৰ কুৰ্গ হেজ এ বিউটিফুল এণ্ড ভেৰাইড ৱাইল্ড লাইফ কুৰ্গখন বহুত ধুনীয়া আৰু ভিন্ন জাতীয় মানে অৰণ্য ইট হেজ ফিছ লাইক দ্য মাহাচিৰ তাত মাহাচিৰৰ দৰে মাছো পোৱা যায় বাৰ্ডছ লাইক কিংফিচাৰ এণ্ড এনিমেলছ কিংফিচাৰ্ছ আৰু চৰাইৰ ভিতৰত কিংফিচাৰ পোৱা যায় বৰটোকোলা এণ্ড এনিমেলছ লাইক মালাবাৰ স্কুৱেৰেল আৰু জীৱ জন্তু যেনে মালাবাৰ স্কুৱেৰেল লেংগাৰ মেকাকুৱেজ স্লেণ্ডাৰ লৰিছ এণ্ড এলিফেণ্ট এইবোৰ পোৱা যায় বিচাইড বিজ তাতে মৌ মাখিও পোৱা যায় এণ্ড বাটাৰফ্লাইড আৰ অলছ' টু বি চিন দেয়াৰ তাত মৌ মাখি আৰু বাটাৰফ্লাইও দেখা যায় ইয়ালৈকে আছিল আমাৰ 26টা শ্বৰ্ট কুৱেশ্যন আৰু প্ৰায় আমাৰ 6টা ট্ৰু ফলছ আৰু 4টা অপশ্যনেল টাইপৰ কুৱেশ্যন দি দিছোঁ তোমালোকে গোটেই ভিডিঅ'টো ভালদৰে সম্পূৰ্ণ কৰি চাবা মই PDF ফাইলখন ডিছক্ৰিপশ্যন লিংকত দি দিম তোমালোকে চাই ল'বা আৰু ভিডিঅ'টো লাইক কৰি দিবা আৰু কমেণ্ট কৰি দিবা কিবা প্ৰব্লেমছ থাকিলে আৰু যিসকল ষ্টুডেণ্টৰ প্ৰয়োজন এইটো সেইটো শ্বেয়াৰ কৰি দিব পাৰা ইয়াতে মই আজি ভিডিঅ'টো সামৰিছোঁ মই কালি আৰু এটা ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম ধন্যবাদ